আমাৰ টেট এলপি টেট আৰু ইউপি টেট লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী টেট অহা 2টা বছৰলৈ আমি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে ইতিমধ্যে আমাৰ টেট পাছ কৰি থোৱা যথেষ্ট সংখ্যক কেণ্ডিডেট আমাৰ আছে আমাৰ যিমান ভেকেঞ্চি আছে এই ভেকেঞ্চিৰ কাৰণে ইতিমধ্যে টেট পাছ কৰি থোৱা আমাৰ কেণ্ডিডেট আছে এটো হল 1 নম্বৰ কথা দ্বিতীয় কথাটো হল যে আমি আগতে সিটেট আমি এলাউ কৰা নাছিল আমাৰ যুক্তিটো আছিল যেহেতু আমি ৰাজ্য চৰকাৰে টেট পাতিছো গতিকে আমি সিটেট এলাউ কৰা নাছিল এতিয়া আমি সিদ্ধান্তটো গ্ৰহণ কৰিছো যে আমি ৰাজ্য চৰকাৰে টেট নাপাতো এটাকে আমি সিটেট এলাউ কৰিম এতিয়া গতিকে যিসকলৰ সিটেট আছে তেওঁলোকো এপ্লাই কৰিব পাৰে তৃতীয় এটা প্ৰশ্ন আহিব বহু কোনোবা কেণ্ডিডেটে ক'ব পাৰে যে আমি ডিএলএড পাছ কৰি থৈছো গতিকে এতিয়া আমি টেট পাছ নকৰিলে আমিতো টেটৰ আমাক সুবিধাটো দিব লাগে আৰু তেওঁলোকৰ কাৰণে সুবিধাটো আছে কাৰণ সিটেট প্ৰতি বছৰ দুবাৰকৈ হয় প্ৰতি বছৰ দুবাৰকৈ হয় গতিকে তেওঁলোকে সিটেটত সেই সুযোগটো পাব এতেকে ৰাজ্য চৰকাৰৰ কনসিয়াস সিদ্ধান্তটো হ'ল যে আমি 2 বছৰৰ কাৰণে আমি ষ্টেট টেট নাপাতো যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন হয় আমাৰ এক্সিস্টিং পাছ কৰি থোৱা পুল অফ কেণ্ডিডেটৰ পৰা এডিশনালি অৰ সিটেট পাছ কৰা কেণ্ডিডেটৰ পৰা আমি এইখিনি